Hi guys, আপোনালোক ভালে আছে আজি মই আপোনালোকৰ মাজত এটা নতুন ৰেচিপি লৈ আহিছো সেইটো হৈছে কণী ধান সৰু লৰা ছোৱালীৰ কাৰণে কণী ধানটো বহুতেই ভাল এয়া মই এপুৱা কণী ধান লৈছো আহকচোন মইনো কেনেদৰে কণী ধান বনাও আৰু মোৰ চেনেলটো যদি এতিয়ালে চাই আছে আৰু এতিয়ালে যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেন্ট শেয়াৰ কৰি দিব নাপাহৰিব আহকচোন ভিডিওটো আৰম্ভ কৰো কণী ধানখিনি বনাবৰ কাৰণে ইয়া লৈছো 1 লিটাৰ গাখীৰ আৰু এয়া লৈছো কণী ধান এপুৱা ভালদৰে পৰিষ্কাৰ পানীৰে ধুই লৈছো আৰু ইয়াতে মই ব্যৱহাৰ কৰিম এয়া নাৰিকল এফাল ৰুকি লৈছো আদা এটুকুৰা লৈছো কিশমিশ কেইটামান লৈছো আৰু দুখিলা তেজপাত লৈছো আপোনালোকে কাজু দিলে কাজু ব্যৱহাৰ কৰিব পাৰে মই কাজু ব্যৱহাৰ নকৰো আৰু এয়া লৈছো গুৰ আপোনালোকে চেনি দিলে চেনি ব্যৱহাৰ কৰিব পাৰে মই গুৰকে ব্যৱহাৰ কৰিম এতিয়া মই গেছটো অন কৰি গাখীৰখিনি গৰম হ'বৰ কাৰণে বহাই দিছো এবাৰ মই গাখীৰখিনি লৰাই দিছো এয়া গাখীৰখিনি উতলিব ধৰিছে ইয়াতে মই এতিয়া দিছো তেজপাত দুখিলা লৈছিলো যে তাৰে এটা এটাকৈ গেছতে পুৰি এনেদৰে গাখীৰত দি দিছো তেজপাত দিলে গোন্ধটো ভাল ওলাই আৰু খাবলৈ ভাল লাগে তেজপাত দিয়াৰ পিছত মই অলপ সময় উতলিব দিছো এতিয়া ইয়াতে মই দিছো কণী ধান লৈছিলো যে কণী ধানখিনি দি দিছো কণী ধান দিয়াৰ পিছত এনেদৰে আকৌ লৰাই দিছো আৰু এখিনি এতিয়া উতলি আছে এতিয়া মই ইয়াতে দিছো এয়া প্ৰথমে মই আদাখিনি দি দিছো আৰু এতিয়া এগেটা কিশমিশ লৈছিলো এই কিশমিশ কেইটাও মই আটাইকেইটা দি দিছো গাখীৰতে আৰু এফাল নাৰিকল ৰুকি লৈছিলো এইখিনি আটাইখিনি দি দিছো নাৰিকল দিলে খাবলৈ ভাল লাগে এতিয়া মই আটাইখিনি লৰাই দিছো যাতে ধুনিয়াকৈ মিক্স হৈ যায় আৰু খাবলৈ ভাল হয় আপোনালোকেও এনেদৰে লৰাই থাকিব যিমানেই লৰাই থাকিব সিমানেই ভাল হ'ব আৰু এতিয়া ইয়াতে দিছো মই গুৰখিনি এয়া মই এবাটি গুৰ লোৱা নাই আটাইখিনি গুৰ দি দিছো আপোনালোকে চেনি দিলে চেনি দিব পাৰে কিন্তু মই গুৰকে ব্যৱহাৰ কৰিছো আৰু এতিয়া আটাইখিনি মই ধুনিয়াকৈ মিক্স কৰিছো আৰু যিমানেই লৰাই থাকিব সিমানেই খাবলৈ ভাল লাগিব আৰু তলিটো লগে না যায় এতিয়া এখিনি হৈ গল এয়া মই গেছটো অফ কৰি দিছো এয়া মোৰ কণী ধান খাবলৈ ৰেডি হৈ গৈছে এয়া মোৰ কণী ধান বনোৱা হৈ গল আপোনালোকে এনেদৰে বনাই খাই চাবচোন আৰু লৰা ছোৱালীকো বনাই খুৱাব এতিয়া মই কেনেকা হৈছে এবাৰ খাই চাও খাবলৈ বহুত ধুনিয়া হৈছে আপোনালোকে এনেদৰে বনাই খাই চাবচোন আৰু মোৰ চেনেলটো যদি এতিয়ালে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেন্ট শেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ বাই বাই